জয় শ্ৰী ৰাধে কৃষ্ণ। আমি নিজক লৈ গৌৰৱ কৰোঁ, আমাৰ ধন সম্পদ ঐশ্বৰ্য বিভূতিক লৈ আমি অহংকাৰ কৰোঁ। কিন্তু আমি নিজকে এবাৰো তুলনা কৰি নাচাওঁ, আমি কিমান ধন সম্পদ ঐশ্বৰ্য বিভূতিৰ মালিক। আমাৰ গাঁওখনৰ ভিতৰত নে অসমৰ ভিতৰত, নে ভাৰতবৰ্ষ নে এছিয়া মহাদেশৰ ভিতৰত, নে পৃথিৱীৰ ভিতৰত, নে আমাৰ ব্ৰহ্মাণ্ডৰ ভিতৰত, এই বিষয়ত বৈদিক শাস্ত্ৰত এক সুন্দৰ ঘটনাৰ বৰ্ণনা পোৱা যায়। এবাৰ আমাৰ ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰহ্মা দ্বাৰকাত আহিছিল ভগৱান শ্ৰীকৃষ্ণৰ সাক্ষাৎ লাভৰ কাৰণে। তেতিয়া দ্বাৰ পালে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ ব্ৰহ্মাৰ আগমনৰ বাৰ্তা দিলে। তেতিয়া শ্ৰীকৃষ্ণই সুধিলে, কোন ব্ৰহ্মা সাক্ষাৎ প্ৰাৰ্থী? দ্বাৰপাল আহি ব্ৰহ্মাক সেই বিষয়ে সোধাত ব্ৰহ্মা আচৰিত হ'ল আৰু ভাবিলে, মোৰ অবিহনে আৰু আন কোনোবাজন দ্বিতীয় ব্ৰহ্মা আছে নেকি? তেতিয়া ব্ৰহ্মাই দ্বাৰপালক ক'লে যে চতুৰ্সেনৰ পিতা ব্ৰহ্মা সাক্ষাৎ প্ৰাৰ্থী। সেই কথা শুনি শ্ৰীকৃষ্ণই ব্ৰহ্মাক ভিতৰত আহিব ক'লে। তেতিয়া ব্ৰহ্মাই প্ৰসাদৰ আভ্যন্তৰত প্ৰৱেশ কৰি শ্ৰীকৃষ্ণক প্ৰণাম নিবেদন কৰিলে আৰু কৌতূহল নিবাৰণৰ কাৰণে ব্ৰহ্মাই শ্ৰীকৃষ্ণক সুধিলে, প্ৰভু, মোৰ এটা সংশয় নিবাৰণ কৰক। মোৰ বাহিৰে আৰু আন কোনো দ্বিতীয় ব্ৰহ্মা আছে নেকি? সেই মুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণৰ অচিন্ত শক্তিৰ প্ৰভাৱত অনন্ত কোটিৰ ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাসকল এজন এজনকৈ আহিব ধৰিলে। কোনোবাজন ব্ৰহ্মাৰ 10 মুখ, আন কাৰোবাৰ 100, আন কাৰোবাৰ সহস্ৰ মুখ। যেতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাসকলে ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম কৰিছিল, তেতিয়া জন জন কৰি প্ৰচণ্ড আকাৰত মাথাৰ শিৰস্ত্ৰাণৰ শব্দ শুনা গৈছিল। তেখেতসকলৰ তুলনাত আমাৰ চতুৰ্মুখ ব্ৰহ্মাক এটা সৰু এন্দুৰৰ নিচিনা লাগিছিল। যেতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাসকল অদৃশ্য হৈ গৈছিল, তেতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ইন্দ্ৰসকল এজন এজনকৈ আহিব ধৰিলে। তেতিয়া চতুৰ্মুখ ব্ৰহ্মাৰ সংশয় দূৰ হ'ল আৰু ব্ৰহ্মাই হৃদয়ংগম কৰিব পাৰিলে যে এই ব্ৰহ্মাণ্ড অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰ আৰু তেওঁ হৈছে আটাইতকৈ ক্ষুদ্ৰতম ব্ৰহ্মা। গতিকে মিছা গৌৰৱ, মিছা অহংকাৰ ত্যাগ কৰক। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।